4 জুনৰ দিনাই মোৰ শহুৰ দেউতা মৃত্যু হৈছিলে আৰু তেখেতৰ মৃত্যু বাৰ্ষিকী হিচাপে এইবাৰো 4 জুনৰ দিনাই ঘৰতে সৰুকৈ অনুষ্ঠানটো পতা হৈছিলে, মানে সকাম পতা হৈছিলে। ৰাতিপুৱা উঠিয়ে সকলোখিনি কাম বন কৰি গা পা ধুই পাকঘৰত সোমালোঁ চাহ বনাবৰ কাৰণে, যিহেতু ভকতসকল আহি পাইছিলহিয়ে। ধুনীয়াকৈ প্লেটখন সজাই ল'ম বুলি ভাবিলোঁ। মানে লাৰু পিঠা যিজত বনাইছিলোঁ সকলোখিনি দিছোঁ। তাত চাহকাপ ধুনীয়াকৈ ৰেডি কৰি ল'লোঁ। দিনটো সেইদিনা খুব ব্যস্ত আছিলোঁ, মোবাইলটো তেনেকৈ চোৱাই নাছিলোঁ আৰু মানে মাজে মাজে অকণ ভিডিঅ' কৰি ৰাখিছিলোঁ, তাকেই মিলাই আপোনালোকলৈ এটা ভিডিঅ' প্ৰস্তুত কৰিলোঁ। নিজে হাতে বনোৱা বস্তুকেইটা চাহৰ লগত দি ভাল লাগে নহয়নে? যিমানে দোকানৰ পৰা কিনি নানো কিয়। এয়া গোপিনীসকল আহিলে শাক পাচলি কাটি আছে, আনফালে ভকতসকলে মাহ প্ৰসাদ আৰু মাটি দাইল ধুই আছিলে আৰু সকলোখিনি যা যোগাৰ কৰি লৈছিলে। তাৰ মাজতে আহিলোগৈ নামঘৰৰ পৰা। সেইদিনা যিহেতু নামঘৰৰ প্ৰতিষ্ঠা দিৱস আছিলে আৰু ভাগৱত আছিলে, সেৱা এটা কৰি আহিলোগৈ। তাৰপাছত আহিলে শোভাযাত্ৰা আহোঁতে আমিও সেৱা কৰি ল'লোঁ, বৌ, মই আৰু খুৰী। পিছে আমি সেই নামঘৰৰ অনুষ্ঠানটোলৈ দিনত যাবহে নোৱাৰিলোঁ, ৰাতিহে যোৱা হ'ল বাৰু। তাৰপিছত ধুনীয়াকৈ তিনিওজনীয়ে মিলি বাটতে ফটো এখন উঠি ল'লোঁ। আনফালে সকলো আহিলে, পৰিয়ালৰ সকলোৱে বহি এনেকৈ কথা বতৰা পাতি আছে আৰু মায়েও কিবা কিবি এনেকৈ জমনি কৰি আছিলে। তাৰপিছত নাম গোৱা হৈ গ'ল, তাৰপিছত প্ৰসাদ দিলে, তাৰপিছত ভাত খাব হ'ল আৰু এয়া সকলোৱে ধুনীয়াকৈ খালে। আনফালে বাৰাণ্ডাটো মানে দি দিয়া হৈছিলে, যিহেতু বতৰটো ইমান ঠিক নাছিলে আৰু মানুহো মানে অলপ হৈছিল আৰু মাতা হৈছিলে, সেইকাৰণে ধুনীয়াকৈ বাৰাণ্ডাটো দি পেলাই সেই কৰা হ'ল। তাৰপিছত এয়া ৰাতি আকৌ আহিলোঁ নামঘৰলৈ, নামঘৰতে খালোঁ ৰাতি। এয়া হ'ল ৰাতিপুৱা। প্ৰাণজিৎ গগৈ দেৱ ভাগৱত ব্যাখ্যা কৰিবৰ কাৰণে আমাৰ ৰাইজে নিমন্ত্ৰণ কৰিছিলে তেখেতক। তাৰপিছত দিনত এইখিনি 5 তাৰিখৰ দিনা হয়, তেখেতক চাই মেলি তাতে দুপৰীয়া সাজ খালোঁ। আজিলৈ ভিডিঅ'টো ইমানেই, বাই।